নমস্কাৰ, সুপ্ৰভাত বন্ধু বান্ধৱীসকল। আশা কৰোঁ ভগৱানৰ কৃপাত সকলোৱে কুশলে আছে আৰু ময়ো ভালে আছোঁ। বাৰিষাৰ সময় আৰু ডাৱৰীয়া বতৰ সকলোৱে জানে আৰু ইমানেই বৰষুণ দিছে নহয়, মুঠতে পানী নোহোৱা জেগাটো মানে পানীৰে পৰিপূৰ্ণ হৈ গৈছে। এই ৰাস্তাৰ কাষৰ নলা নৰ্দমা পথাৰ পুখুৰী একেবাৰে ক'বই নালাগে আৰু আমাৰ যে কাষৰ পথাৰবিলাক আছে নহয়, সেই পথাৰবিলাকৰ আলিৰ চিন মুকামেই নাই। মুঠতে একেবাৰে সম্পূৰ্ণ সকলোখিনি বিল। আমাৰ ঘৰৰ নিচেই কাষৰতে আছে পথাৰখন আৰু এইফালে চাওক, পথাৰখনত কোনো আলি বুলিবলৈ নায়েই আৰু এতিয়া পানীয়ে পৰিপূৰ্ণ হৈ আছে। চব বগা বগা দেখিছেনে, সকলোবিলাক পানীয়ে হয়। এই বাৰীফালেও অকণমান দেখুৱাই দিওঁ বুলি ভাবিছোঁ। এই বাৰীবিলাকত দেখিছেনে, আৰু এইখন আমাৰ কঠীয়াতলি। কঠীয়া মানে আধা ভাগ পানীৰে পৰিপূৰ্ণ হৈ আছে আৰু আজি অলপ ওলালে, শুকাইছে আৰু দেই, ভালেই লাগিছে। আচলতে বাট পথবোৰ যদি নলা নৰ্দমাবিলাক মুকলি হৈ থাকে, পানীবিলাক ধুনীয়াকৈ ওলাই যায় আৰু এয়া দেখিছেনে, বহুখিনি পানী কমিলে। ৰাতিপুৱা যিটো অৱস্থা আছিলে এতিয়া পৰ্যন্ত বহুতখিনি কমিলে আৰু দেই। বহুদিনীয়াকৈ বৰষুণ দি থাকিলে মানে আমাৰ দৰে কৃষকবিলাকৰো যথেষ্ট অসুবিধা হয়। ধৰক এতিয়া ভঁৰালত ধান আছে আৰু ৰ'দ দিলেতো শুকুৱাই ল'ব নোৱাৰি, আৰু সেয়েহে চাউল দাউলৰ চিন্তাও আহে। লগতে জুই চুই ধৰিবলৈও ইমান কষ্ট হয় নহয়। এইকেইটা দিন মানে খৰিবিলাক ভালকৈ মানে নজ্বলাই হ'ল, আচলতে তিতি থকাৰ কাৰণে এনেকুৱা হৈছে। আৰু তাৰপিছতে যিবিলাক শাক পাচলি আছিলে বাৰীত, সেইবিলাকো পানী পাই এতিয়া মৰিবলৈ ধৰিছে। বৰষুণৰ পানীয়ে হওক বা বানপানীয়ে হওক, বহু ধৰণে বহু ঠাইত মানুহবিলাকে বিপদৰ সন্মুখীন হ'বলগীয়া হৈছে। সেয়া প্ৰতিদিনে দেখিয়ে আছোঁ আৰু টিভি বাতৰিতেই হওক, মোবাইলতেই হওক বা মানুহৰ মুখে মুখে হওক, এইবিলাকো শুনি আছোঁ। সঁচাকৈয়ে খুব বেয়া লাগে। এনেকুৱা দিনবিলাকত মানুহৰ ইমানেই কষ্ট হয় নহয়। বহু মানুহে মুঠতে মানে জুই ধৰি চৌকাটো পাতি এমুঠি খাবলৈও হাহাকাৰ কৰিবলগীয়া হয়। সঁচাকৈয়ে খুব দুখ লাগে। মানুহবিলাকে যে কেনেকুৱা ধৰণৰ দিন কটাব লাগে নহয়, সঁচাকৈ ভাবিলে আচৰিত লাগে, নহয়নে বাৰু? মোৰ বন্ধু বান্ধৱীসকলক আৰু এটা অনুৰোধ কৰিব বিচাৰিছোঁ, ইউটিউবত যিটো মোৰ চেনেল আছে দীপিকা দিহিঙীয়া পেজ, প্লিজ আপোনালোকে চেনেলটো চাব, মৰম দিব, আৰু যিসকল নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আচলতে মোৰ দৰে এগৰাকী সাধাৰণ মহিলাৰ বাবে ভিডিঅ' ক্ৰিয়েট কৰাটো ইমান সহজ কথা নহয়। সেইকাৰণে আপোনালোকে যদি ভিডিঅ'বিলাক চাই আৰু মৰম দিয়ে তেতিয়া নিশ্চয় মোক ভাল লাগিব। আৰু এটা কথা দেই, অকল ভিডিঅ' ক্ৰিয়েট কৰাটোৱে মোৰ কাম নহয়। এখন ঘৰৰ পত্নী, মাতৃ আৰু সামাজিক দায়বদ্ধতা আছেই। তাৰ মাজতে ভালপোৱাবিলাকৰ ভিতৰত এই ভিডিঅ' ক্ৰিয়েট কৰাটো বা ছ'চিয়েল মিডিয়ালৈ অহাটো মই খুব ভাল পাওঁ। সেইকাৰণে বহু ব্যস্ততাৰ মাজতো যেতিয়া যেনেকৈ পাৰোঁ অকণমান হ'লেও ভিডিঅ' কৰিবলৈ চেষ্টা কৰোঁ আৰু ছ'চিয়েল মিডিয়ালৈ আহিবলৈও চেষ্টা কৰোঁ। সেয়েহে ভাবিছোঁ যিসকল মোৰ বন্ধু বান্ধৱী আছে তেওঁলোকে যদি ৰেগুলাৰ কণ্টিনিউ মোৰ ভিডিঅ'বিলাক চাই যায়, সঁচাকৈ খুব ভাল লাগিব।